গাঁৱৰ মানুহখিনিয়ে বিপদত পৰি আমাক এই শালকচা অঞ্চলৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাক তেখেতসকলে আমন্ত্ৰণ জনাইছে। আজি আমি আহি তেওঁলোকৰ লগত সুখ দুখত কথা পাতি বুজ ল'লোঁ। বুজ লৈ আমি অনুমান কৰিলোঁ যে আজি আমাৰ এই সমষ্টিৰ শালকচা অঞ্চলৰ এখন চুপাৰীগুৰি গাঁও। শেহতীয়াকৈ অসম চৰকাৰৰ অৰুণোদয় 3.0 যি নতুনকৈ নাম ওলাইছে, এই নাম ওলাত আমাৰ এই গাঁওখনৰ প্ৰায় 200-250 মানুহে পৰিয়ালে এই অৰুণোদয়ত প্ৰপত্ৰ ফিল আপ কৰিছিল। আৰু শেহতীয়াকৈ এই গাঁওখনৰ এজনৰো নাম আজি লিষ্টত অহা নাই। বুজ লৈ আমি অনুমান কৰিলোঁ যে আজি আমাৰ এই অঞ্চলত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আমাৰ এই শাসিত বঞ্চিত লঞ্চিত এই জাতিটোক আকৌ এবাৰ বিজেপি চৰকাৰে শাসন কৰিব ওলাইছে নেকি? যে ইমান দুখীয়া শ্ৰেণীৰ গোটেইখিনি মানুহ খেতিয়ক, দুখীয়া শ্ৰেণীৰ মানুহ এজনৰো যে নাম নোলাল, এইটোৱে এটা ইতিহাসত নজিৰবিহীন ঘটনা। আমি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। আৰু এই ঘটনাটো আমাৰ অনুমান হৈছে আমাৰ এইখন বিলাসীপাৰা পূব জিলাৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ অকৰ্মণীয় নেতৃত্ব দিয়াৰ কাৰণে হয়তো আজি এখন গাঁৱৰ এজনৰ হ'লেতো নাম আহিব লাগিছিল। আজি কিয় নাহিল? তেওঁলোকে কি অন্ধ নেকি? এই গাঁওখনৰ এজনৰ নাম যে আজি লিষ্টত নোলালে, এই মানুহখিনি আজি কি কৰিব? আজি বিপদত পৰিছে। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে যাতে এইখন গাঁৱৰ মানুহখিনিৰ অৰুণোদয়ৰ নাম অন্তৰ্ভুক্তি হয়। হয়তো আমি অনুমান কৰিব পাৰিছোঁ আমি শোষিত বঞ্চিত লাঞ্ছিত এটা জাতি, কোচ ৰাজবংশীৰ কাৰণে আজি আমাক এনেকুৱা কৰিলে। আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ।